মোৰ চেনেলত। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৰে পৰা সহায় সহযোগিতাৰ লগতে মৰম চেনেহ পাম। গতিকে বলকচোন এতিয়া মোৰ প্ৰথম ৰেচিপিটো আৰম্ভ কৰোঁ। মই আজি গাজৰেৰে সৈতে পনীৰ বনাবলৈ ওলাইছোঁ। বলক মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই পনীৰ বনাবলৈ এটা বাটিত পনীৰখিনি থৈছোঁ, আকৌ আন এটা বাটিত তাত থকা পানীখিনি থৈ দিছোঁ বেলেগকৈ। আমি সাধাৰণতে ঘৰত টেমাৰ পনীৰ ব্যৱহাৰ কৰোঁ, গতিকে এনেকৈ পানীখিনি বেলেগকৈ ৰাখি থলে ভাল হয় পিছত দিবলৈ আঞ্জাত। আৰু তাৰ লগতে মই লৈছোঁ কাজু খিচমিচ বটা আৰু দুটা জলকীয়া। তাৰপিছত মিক্সিৰ জাৰটোত দেখিছে নহয়, দুটা গাজৰ পিচি লৈছোঁ, আকৌ লৈছোঁ দালচেনি, ইলাচি আৰু লং কেইটামান, আৰু এইখিনি আদা নহৰুৰ পেষ্ট, আৰু এয়া কেঁচা ধনিয়া আৰু পিঁয়াজ দুটা কাটি লৈছোঁ। এতিয়া মই গেছৰ বাৰ্ণাৰটোত কেৰাহীটো গৰম হ'বলৈ দিছোঁ। সাৱধান হ'ব যাতে কেৰাহীটো ভালদৰে গৰম হয়, নহ'লে তেলখিনি দিয়াৰ পিছত যেতিয়া আপুনি পনীৰ ঢালিব তেতিয়া পনীৰখিনি তলত লাগি ধৰিব। এতিয়া মই কেৰাহীত 2 চামুচতকৈ অকণমান কম তেল দিছোঁ। ভালদৰে তেলখিনি গৰম হ'বলৈ দিব। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে অকণমান মই আধা চামুচতকৈও কম অলপ নিমখ দি লৈছোঁ, যাতে পনীৰখিনি তলত লাগি নধৰে। তাৰপিছত এনেকৈ লৰাই থাকিব অলপ সময়, যাতে নিমখখিনি ভালদৰে তেলখিনিত মিহলি হৈ যায়। এতিয়া ইয়াতে পনীৰখিনি দি দিছোঁ। পনীৰখিনি অকণমান ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ লৰাই লৰাই ভাজি থাকিব লাগিব। এতিয়া আপোনালোকে গেছটো একেবাৰে কম ফ্লেমত ৰাখিব, একদম ল' ফ্লেমত, গতিকে নহ'লে আমাৰ পনীৰখিনি লাগি ধৰিব। অকণমান পানী ওলাইছে পনীৰৰ পৰা, কাৰণ এইটো টেমাৰ পনীৰ হয়, টেমাৰ পনীৰৰ পৰা অকণমান পানী ওলায়। গতিকে আপোনালোকে অলপ লৰাই লৰাই ভাজি থাকিব, বেছি লৰাবও নালাগে, নহ'লে পনীৰখিনি ভাঙি থাকিব। অতি সাৱধানে লৰাব। মই ইয়াত একো মছলা গুড়ি নাইবা হালধি গুড়িও ইউজ কৰা নাই, মই এনেই ভাজি লৈছোঁ। অকণমান এনে ভাজি কিনে ৰঙচুৱা হোৱালৈকে থ'লে ভাল হয় খাবলৈ। এতিয়া চাওক পনীৰখিনি ভজা হৈ গ'ল, ইমানো ৰঙচুৱা হোৱা নাই, মই জাষ্ট ভাজি লৈছোঁ। মই ভাজি ল'লে সোৱাদটো ভাল হয় কাৰণে ভাজি লোৱাখিনি কৰি ল'লোঁ। এতিয়া সেইখিনি তেলতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি অকণমান লৰাই লৰাই ভাজিব, তাৰ লগত দুটা কেঁচা জলকীয়া পেলাই দিব। এতিয়া এটা ইলাচি, অকণমান দালচেনি আৰু লং কেইফুটামান পেলাই দিছোঁ ইয়াতে। তাৰপিছত এনেকৈ অকণমান অকণমানকৈ লৰাই লৰাই ভাজি থাকিব। তাৰপাছত আদা নহৰু পেষ্টখিনি দি দিছোঁ। এনেকৈ আদা নহৰুখিনি দিয়াৰ পিছত অকণমান লৰাই লৰাই ভাজি থাকিব। এতিয়া গাজৰৰ পেষ্টখিনি মই ইয়াতে দি দিছোঁ। আপোনালোকে চাওকচোন, কেৰাহীটো অকণমান ৰঙচুৱা হৈ গ'ল। মই যিখিনি তেলত পনীৰখিনি ভাজিছিলোঁ সেইখিনি তেলতেই আকৌ দিলোঁ যে, সেইকাৰণে কেৰাহীটো অকণমান ৰঙচুৱা হৈ গ'ল। এতিয়া গাজৰৰ পেষ্ট আৰু পিঁয়াজখিনিৰ মিহলিখিনি যাতে নজ্বলে তাৰ কাৰণে অকণমান পানী এড কৰি দিছোঁ। এনেদৰে অকণমান অকণমানকৈ লৰাই থাকিব, আকৌ অকণমান পানী দিব। এতিয়া এচামুচ ইয়াত জিৰাৰ গুড়ি দিছোঁ। এইখিনিও ভালদৰে মিহলি কৰি ল'ব। এতিয়া মছলাখিনি ভালকৈ ভাজি একেবাৰে ল' ফ্লেমত এৰি দিব, যাতে মছলাখিনিয়ে তেল এৰি দিয়ে।
আৰু তেল এৰি নিদিয়ালৈকে ভাজি থাকিব। এতিয়া চাওক মছলাখিনিয়ে তেল এৰি দিছে। এতিয়া মই 3টা আলু বইল কৰি থৈছিলো, সেই বইল কৰি থোৱা আলুখিনি দিছো। মই একেবাৰে চিম্পুলকৈ বনাইছো ডিছটো, মোৰ ঘৰত বেছি ইনগ্ৰেডিয়েণ্টছ নাইও, আৰু এইখিনিতে কিমান সোৱাদ কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিছো। আলুখিনি দিয়াৰ পিছত এনেদৰে লৰাই লৰাই অকমান ভাজি থাকিব। এতিয়া অকমান পানী দি দিছো। এতিয়া ইয়াত সোৱাদ অনুসাৰে নিমখ দিছো। আৰু এচামুচ হালধি গুড়ি দিছো। এতিয়া চাওকচোন হালধি আৰু গাজৰৰ পেষ্টখিনিয়ে কি ধুনীয়া এটা কালাৰ আনিছে। এতিয়া অকমান ইয়াতে পানী এড কৰি দিছো। হালধি আৰু নিমখ দিয়াৰ পিছত এনেদৰে 2 মিনিটমান বস্তুখিনি ভাজি থাকিব। এতিয়া ইয়াত মই পানী এড কৰি দিছো। মই গাজৰ যিটোত পিচিছিলো সেই মিক্সাৰ জাৰটোতে দি দিছো পানীখিনি মিহলাই। আপোনালোকে গ্ৰেভিটো চাই ল'ব, আপোনালোকৰ নিজৰ মতে গ্ৰেভিটো বনাব। মই বেছি পানী এড নকৰো, কাৰণ আজি মই গ্ৰেভি টাইপ খাম। এতিয়া মই ইয়াতে কাজু কিচমিচৰ পেষ্টখিনি দি দিছো। এতিয়া এনেদৰে গ্ৰেভিখিনি লৰাই থাকিব। এতিয়া ইয়াতে পনীৰখিনি দি দিছো। পনীৰখিনি দিয়াৰ পিছত অতি সাৱধানে লৰাই দিব, যাতে পনীৰখিনি ভাঙি নাযায়। মোৰ গ্ৰেভিখিনিত সম্ভৱতঃ অকমান পানী লাগিব, গতিকে অকমান পানী এড কৰি দিছো। মই সাধাৰণতে পনীৰত ঢাকনি ব্যৱহাৰ নকৰো, আৰু সিজিবলগীয়া বস্তুও নাই ইয়াতে, গতিকে ঢাকনি ইউজ কৰা নাই। এতিয়া মই চাহী পনীৰ মছলাটো ব্যৱহাৰ কৰিছো। চাহী মছলাবিলাকৰ গোন্ধটো বহুত ভাল হয়, ভাল ধুনীয়া ফ্লেভাৰ এটা দিয়ে। আৰু এনেদৰে এই মছলাখিনি দিয়াৰ পিছত 5 মিনিটমান আপোনালোকে থাকিবলৈ দিব গেছ বাৰ্ণাৰৰ ওপৰত। ল' ফ্লেমত দি থব। এয়া 5 মিনিট হৈ গ'ল মোৰ। এতিয়া ইয়াতে অকমান গৰম মছলা দিছো, এচামুচ গৰম মছলা দিছো। গৰম মছলাখিনি দিয়াৰ পিছত ভালদৰে অকমান লৰাই দিব। একেবাৰে সাৱধানে লৰাব। এতিয়া চাওক মই গেছৰ চুলাটো অফ কৰি দিছো, আৰু শেষত ধনিয়াৰ পাতেৰে গাৰ্নিছ কৰি দিছো ওপৰত। এয়া চাওক মোৰ পনীৰৰ গ্ৰেভিখন একেবাৰে ৰেডি হৈ গ'ল। মই ইয়াতে অকমানো ৰেড চিলি পাউডাৰ ইউজ কৰা নাই। ৰেড চিলি পাউডাৰ ইউজ নকৰাকৈয়ে ইমান ধুনীয়া কালাৰ এটা আহিছে। আপোনালোক সকলোৱে এনেদৰে বনাই চাবচোন, কি ধুনীয়া লাগে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোত টিপি দিব নাপাহৰিব। লগতে যদি কিবা ভুল হৈছে কমেণ্ট ছেকশ্যনত গৈ মোক কমেণ্ট কৰিব।